फ्रेंड्स नमस्कार কি খবৰ আপোনালোকৰ আজি এটা বিশেষ ভিডিও আপোনালোকৰ সন্মুখত মই লৈ আহিছো কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই জাস্ট দুটি সৰু কথা বা বিনম্ৰ অনুৰোধ আপোনালোকলৈ মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব ঠিক আছে ওকে फ्रेंड्स আজি যেটো টপিক লৈ আহিছো টপিকটো কোনো এনেকুৱা শব্দ নহয় যেটো শব্দ আমি ব্যৱহাৰ নকৰো বা আমি কোনো নেজানো জেনাৰেলি টপিকটো হৈছে যে মই যেতিয়া নানা ধৰণৰ জেগালৈ যাওঁ বহুত মানুহ মোৰ ওচৰলৈ আহে মোক নানা ধৰণৰ প্ৰশ্ন সোধে যে এই বস্তুটো আমি কেনেকৈ কৰিম সেই বস্তুটো কেনেকৈ কৰিম আৰু তেওঁলোকৰ প্ৰশ্নৰ ওপৰতে মই নানা ধৰণৰ সলিউশনছ কিছুমান দিও চেষ্টা কৰো তো তাৰে এটা প্ৰশ্ন আপোনালোকৰ সন্মুখত আজি মই উত্থাপন কৰিব বিচাৰিছো আৰু সেই বস্তুটো হৈছে যে লাইফৰ ইনসিকিউৰিটিজ বিলাক আমি কেনেকৈ নোহোৱা কৰিব পাৰো ওকে সো ইনসিকিউৰিটিজ এই শব্দটো আমি বহুতেই জানো বহুতে ব্যৱহাৰ কৰো মানে নহয় ডে টু ডে লাইফত আমি ব্যৱহাৰ কৰো সৰু বাচ্চাই ব্যৱহাৰ কৰে ডাঙৰ মানুহেও ব্যৱহাৰ কৰে কিন্তু বেসিক্যালি এই শব্দটো যদি ইনসিকিউৰিটিজ কাৰণ আমাৰ কামৰ ক্ষেত্ৰত আমি ইনসিকিউৰিটিজ ফিলিং কৰো এটা ৰিলেশনশিপৰ ক্ষেত্ৰত আমি ইনসিকিউৰিটি ফিল কৰো বা এটা নতুন কিবা প্ৰজেক্ট বা কাম এটা যদি আমি হাত দিও তাতো ইনসিকিউৰিটি আনকি মানুহৰ ঘৰলৈ খাবলৈ গলেও আমি কেতিয়াবা ইনসিকিউৰিটিৰ ভুক্তভোগী হওঁ নহয় জানো সো এই যিবিলাক আমাৰ লাইফৰ সৰু সৰু ইনসিকিউৰিটি আছে এই ইনসিকিউৰিটি বিলাকক আমি কেনেকৈ ওয়াইপড আউট কৰিব পাৰো নোহোৱা কৰিব পাৰো তো তাৰে ওপৰত আজি সৰু এটি আলোচনা আপোনালোকৰ সন্মুখত কৰিম সো আলোচনাটো আগবঢ়োৱাৰ আগতে জাস্ট এটি প্ৰশ্ন যে ইনসিকিউৰিটি মানে কি যে কি কাৰণে আমাৰ ইনসিকিউৰিটিজ হয় কিহৰ ক্ষেত্ৰত হ'ল তাৰ উৎস কি এইখিনি বস্তু জানা বহুত ইম্পৰ্টেন্ট হয় একচুয়ালি ইনসিকিউৰিটিজ এটো কাৰণে আমি ভুক্তভোগী হওঁ বা ইনসিকিউৰিটি আমাৰ মাইন্ডত এটো কাৰণে সৃষ্টি হয় কাৰণ আমি নেজানো যে যি কাম কৰিব গৈছো সেই কামটোৰ প্ৰতি আমাৰ এটিটিউড কেনেকুৱা হ'ব আমাৰ স্কিল কেনেকুৱা আছে বা অফিসত আমি যেতিয়া কাম বিলাক কৰো আমাৰ কেতিয়াবা বিহেভিয়াৰ বিলাকত ইস্যুজ বিলাক হয় কমিউনিকেশন আমাৰ প্ৰপাৰ নহয় তাতো আমাৰ কেতিয়াবা প্ৰবলেম বিলাক হয় হয়নে নহয় সো যেতিয়া এই সৰু সৰু বস্তু ডাঙৰ বস্তু নহয় কিন্তু সৰু সৰু বস্তু আমি যদি এই সৰু সৰু বস্তু বিলাকৰ ওপৰত অকমান ওয়ার্কআউট কৰো অকমান এনালাইসিস যদি কৰো তেতিয়া দেখা পাব যে একচুয়ালি মই ইনসিকিউৰিটিৰ ভুক্তভোগী হ'বই নালাগে বুজি পালে এটা কথা মন কৰিব যে মোৰ জীৱনত বা আপোনাৰ জীৱনত আমাৰ চাৰিওফালে যিবোৰ ঘটনা ঘটি থাকে য'ত আমি জড়িত হৈ থাকো তাৰে কিন্তু কেন্দ্ৰবিন্দুটো মই নিজে মানে আপুনি নিজে আপোনাৰ লগত আজি ভালকে মন কৰি চাওক আপোনাৰ লগত আজি যিবিলাক ঘটনা ঘটি আছে লাগিলে টকা পইচা লেনদেনে হওক বা দোকানৰ পৰা বস্তু কিনাৰ ক্ষেত্ৰতে হওক চাকৰিৰ ক্ষেত্ৰতে হওক বিজনেছৰ ক্ষেত্ৰতে হওক বা যিকোনো সম্পৰ্কৰ ক্ষেত্ৰতে হওক তাতে আপোনাৰ যিখিনি অৱদান সেই অৱদানটো থাকে 90% আৰু বাকি যিখিনি 10% 10% সেইখিনিহে এনভায়ৰনমেন্টাল মানে পৰিবেশৰ পৰা সৃষ্টি হোৱা সো 90% আমি কি কৰো ইগনোৰ কৰো আৰু আমি কি কৰো হে 10% যেটো পৰিবেশৰ পৰা সৃষ্টি হয় হেতুকে আমি তিলটোকে টাল কৰো মানে হেতুই আমাৰ কাৰণে বহুত ডাঙৰ ইস্যুজ আমি কৰিলো সো হে কাৰণে আমাৰ যেহেতু পুৰ ইন স্কিল মানে আমাৰ কৌশলত যেহেতু আমাৰ ডেভেলপমেন্ট কম হয় আমাৰ চিন্তাধাৰাত আমাৰ ডেভেলপমেন্ট বিলাক কম হয় আমাৰ এটিটিউডটো অকমান নেগেটিভৰ ফালে থাকে সো হেতু কাৰণে কি হয় আমি বেসিকে ইনসিকিউৰিটিজত ভুক্তভোগী হওঁ এভৰিৱেৰ যতে নেযাওঁ কেলে হেফালে গলো ইনসিকিউৰিটি এফালে গলো ইনসিকিউৰিটি কিন্তু আমি যদি আমাৰ থট প্ৰসেস যেটো আমি চিন্তাধাৰা কাৰণ আজি যিখিনি কথা মই বক্তব্য কৰি আছো মোৰ ইয়াত প্ৰগ্ৰামিং হৈ আছে আপুনি যাৰ লগত যি কাম কৰিব ইয়াতে আপুনি অলৰেডি এটা প্ৰগ্ৰামিং কৰিয়ে লৈছে নহয় জানো সো ইয়াতে যেতিয়া আপুনি প্ৰগ্ৰামিং কৰিব তাৰ মানে কি ইয়াৰ উৎস কি আমাৰ ইয়াৰ পৰা কি উৎস হয় আমাৰ চিন্তাধাৰা সো চিন্তাধাৰা যদি আমি ধুনিয়াকৈ এটা ষ্ট্ৰীমলাইন কৰি লওঁ সিস্টেমেটিক পদ্ধতিত যদি আমি অ্যাৰেঞ্জ কৰি লওঁ তাৰ মানে আমাৰ থট যদি আমি অৰ্গানাইজ কৰি লওঁ তো অবভিয়াসলি এই ইনসিকিউৰিটি আমাৰ লাইফত কি হ'ব কমি আহিব বাঢ়ি নাযায় কমি আহিব সৰু উদাহৰণ যেনেকৈ ধৰক আমি আগতে যেতিয়া স্কুলত যাওঁ বা আজিকালিও দেখা যায় এখন স্কুলত যিমানবোৰ ক্লাছ থাকে যিখিনি সাবজেক্ট তাতে শিকোৱা হয় যিকেইজন টিচাৰে তাতে কাম কৰে কেতিয়াও একেটা সময়ত একেটা কোঠালিতে দুজন বা তিনিজন টিচাৰৰ মাজত
কনফ্লিক্ট নহয়, ক্লাছ নহয়, মানে তেওঁলোকে একেলগে পঢ়াবলৈ নাহে, হয়নে নহয়? নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত কক্ষত তেওঁলোকে কি হ'ব, শিকাবলৈ যাব, পঢ়ুৱাবলৈ যাব। সো সেই ৰুটিনখন কি হয়, এটা সিস্টেমেটিক পদ্ধতিত এৰেঞ্জ কৰা হয় যাতে কাৰো মাজত কনফ্লিক্ট নহয়। সো সেই একেখিনিয়ে বস্তু যদি আমি আমাৰ চিন্তাধাৰাত আমি যদি এৰেঞ্জ কৰোঁ, তো আমাৰ লাইফত যিখিনি কনফ্লিক্ট হৈ থাকে সেই কনফ্লিক্টবিলাক কি হ'ব, কমি আহিব। যেতিয়া কনফ্লিক্টবিলাক কমিব তেতিয়া কি হ'ব, আমাৰ ইনসিকিউৰিটি ফিলটো কি হ'ব, কমি আহিব। সো এই ইনসিকিউৰিটি বা এই কনফ্লিক্টবিলাক নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিব লাগে, আমাৰ থট প্ৰসেছ আমি অৰ্গেনাইজ কৰিব লাগে। কিন্তু কেনেকৈ? সো থট প্ৰসেছখিনি অৰ্গেনাইজ কৰাৰ সবতকৈ গুৰুত্বপূৰ্ণ মাধ্যমটো হৈছে যে আমাৰ হাতত ৰাইট এটিটিউড, ৰাইট স্কিল, ৰাইট নলেজ, এই তিনিটা বস্তু যেতিয়া আমি ধুনীয়াকৈ এটা ইকুইলিব্ৰিয়াম, এটা ধুনীয়াকৈ আমি যেতিয়া এৰেঞ্জ কৰি পেলাই আমি নিজকে আগবঢ়াই যাম, অবভিয়াছলি তেতিয়া কি হ'ব, এই ইনসিকিউৰিটিজবিলাক কমি কমি আহিব। সিম্পল কথা, ধৰক আপুনি জাংক ফুড খাই খুব ভাল পায়, জাংক ফুড ল'বলৈ আপুনি আৰম্ভ কৰিলে, এমাহ খালে, দুমাহ খালে, এবছৰ খালে, 10 বছৰ খালে, কিন্তু লাহে লাহে কি হ'ল, যেতিয়া আপুনি নানা ধৰণৰ টেষ্ট পৰীক্ষা কৰিব বা আন কিবা যদি ইনভেষ্টিগেশ্যন কৰে, গম পালে যে আপোনাৰ কলেষ্ট্ৰল বাঢ়িছে, আপোনাৰ ফেটি লিভাৰ হৈছে, নহয় জানো, বা আপোনাৰ ৱেইট বাঢ়ি গৈছে, সব বা আন কিবা বেলেগ বেমাৰো হ'ব পাৰে বা গেষ্ট্ৰিকো হ'ব পাৰে, হয়নে নহয়? তো আপুনি খোৱাৰ খাদ্য যিটো প্ৰণালী, যিটো বিধি, সেইটো যদি সঠিক কৰি লয় তেতিয়াহ'লে এইবিলাক নহ'ল হয়। তো আল্টিমেটলি আপোনাৰ লগত আজি যিখিনি সমস্যা হৈছে তাৰ উৎসটো ক'ত, আপুনিয়ে। আৰু আপুনি যদি আপোনাৰ চিন্তাধাৰাত ধুনীয়াকৈ যদি অৰ্গেনাইজ কৰি লয় যে নাই, মই জাংক ফুড নাখাম, মই এনেকুৱা ধৰণৰ খানা খাম, মই ৰাতিপুৱা সোনকালে উঠিম, অকণমান মই কচৰৎ কৰিম, এক্সাৰচাইজ কৰিম, প্ৰাণায়াম কৰিম, মেডিটেশ্যন কৰিম, ধুনীয়া এটা ব্ৰেকফাষ্ট ল'ম, মই কামলৈ ওলাই যাম, কাম কৰি থাকোঁতে মই এইখিনি মোৰ ফুড হেবিট থাকিব, এইখিনি মোৰ গতিবিধি থাকিব, এনেকৈ ধৰণে মই কমিউনিকেট কৰিম, তো your day is a wonderful day, right? সো এই বস্তুবিলাক যদি আপুনি অকণমান ঠিক ঠাক কৰি লয়, মানে এৰেঞ্জ কৰি লয়, যেনেকৈ সূৰ্য পূব দিশত ওলাই পশ্চিমত অস্ত যায়, হয়নে নহয়? গৰমেই হওক বা ঠাণ্ডাই হওক, কেতিয়াওতো চেঞ্জ নহয়। ঠিক তেনেকৈ আপোনাৰ ৰুটিনখন যদি আপুনি এটা ষ্ট্ৰিক্টলি বনাই লয়, মোৰ খোৱা টাইম ফিক্স, মোৰ উঠা টাইম ফিক্স, মোৰ খোৱাৰ ধৰণবিলাক ফিক্স, মই কেনেকৈ কোন মানুহৰ লগত কোন সময়ত, মানে কাল পাত্ৰ স্থান চাই কেনেকৈ মই নিজকে বক্তব্য কৰিম, নিজকে মই প্ৰকাশ কৰিম, নিজকে মই এটা এপ্ৰ'চ কৰিম, সেইখিনি বস্তু যদি আপুনি অকণমান এৰেঞ্জ কৰি লয়, ঠিক কৰি লয়, বাছ আপোনাৰ লাইফ ৱাণ্ডাৰফুল, ছাকচেছফুল, হয়নে নহয়? সো তেতিয়া আমাৰ ইনসিকিউৰিটিজবিলাকো নহয়, হয়নে? সো ফ্ৰেণ্ডছ, এণ্ড অফ দ্য ডে, মানে মোৰ ভিডিঅ'টো শেষ কৰাৰ আগতে জাষ্ট দুটা শব্দ মই কওঁ, অৰ্গেনাইজ ইয়ৰ থট, মানে আপুনি আপোনাৰ চিন্তাধাৰাটো ধুনীয়াকৈ অৰ্গেনাইজ কৰক, দেখা পাব গোটেই পৃথিৱীখন ধুনীয়া ফুলনিখনৰ নিচিনা, ৰাইট? সো ফ্ৰেণ্ডছ, আজিলৈ ইমানে, আৰু বেছি ভিডিঅ'টো দীঘলীয়া মই কৰিব নিবিচাৰোঁ, কিন্তু ভিডিঅ'টো শেষ কৰাৰ ঠিক আগমুহূৰ্তত আকৌ এটি বিনম্ৰ অনুৰোধ যে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্টছবিলাক দিব, লিখিব, তেতিয়াহে মই গম পাম কেনেকৈ কাৰ লগত কি ধৰণৰ প্ৰব্লেমবিলাক আছে, যাতে আমি ধুনীয়াকৈ ছৰ্ট আউট কৰিব পাৰোঁ। মোৰ চেনেলটোক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে যিমানে শ্বেয়াৰ কৰিব সিমানেই এৱাৰনেছবিলাক বাঢ়িব, হয়নে নহয়? সো আজিলৈ ইমানে, নমস্কাৰ।